আহকচোন আজি মছন্দৰী সৈতে মাছৰ আঞ্জাখন বনাওঁ আৰু এখন সুন্দৰ থালি ৰেডি কৰোঁ। এইখিনি মই মছন্দৰী ল'লোঁ, ভালদৰে ধুই, এয়া দেখিছেনে মছন্দৰী ধুনীয়াকৈ ধুই এতিয়া কাটি বাছি ল'ম। আৰু এফালে এখন পেন বহাই দিছোঁ, অলপ তেল দিছোঁ। এইপিনে মই ৰেডি কৰি ৰাখিছোঁ বিলাহী, আদা, নহৰু, পিঁয়াজ, এখিলা তেজপাত আৰু কেঁচা জলকীয়া। এইখিনি ধুনীয়াকৈ কুটি ল'লোঁ। তেলতে পাঁচফোৰণ কেইটামান দি ভালকৈ ফুটাই লৈছোঁ। তাৰপৰা অলপমান পিঁয়াজ আৰু আদা, নহৰু, তেজপাত এখিলা দি দিছোঁ। তাৰপিছত কুটি ৰখা এটা বিলাহী দি দিছোঁ, ডাঙৰ চাইজৰ এটা বিলাহী দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ হালধি দি দিছোঁ। তাৰপিছত এয়া কুটি ৰখা মছন্দৰীখিনি দি দিছোঁ। মছন্দৰী দেখাত এনেকৈ সৰহ যেন লাগিছে, কিন্তু যেতিয়া গলি যাব নাইকিয়া হৈ যাব, নহয়নে? আৰু খাবলৈ সোৱাদটো খুব সুন্দৰ হয়, বেছি টেঙাও নহয় বাৰু। এয়া দেখিছেনে গলি অকণমান হৈ গ'ল, ভালকৈ অকণমান সিজিবলৈ দিব। তাৰপিছতে এয়া দেখিছেনে অকণ গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়া ভাল হয়। ঠাণ্ডা পানী দিলে ইমান ভাল নালাগিব। এয়া গৰম পানী দি দিছোঁ, ধুনীয়াকৈ বক বককৈ উতল আহিবলৈ দিছোঁ। আৰু এইখিনি মাছ মই আগতে ভাজি ৰখাই আছিলে, এই মাছখিনি ইয়াতে দি দিছোঁ। এয়া দেখিছেনে কিমান সুন্দৰকৈ উতলি আছে। এনেকৈ অলপ সময় উতলিবলৈ দিব আৰু আমাৰ মছন্দৰীৰ মাছৰ জোলখন ৰেডি। এয়া দেখিছেনে, মই আজি মোৰ সাজত মছন্দৰীয়ে বনোৱা মাছৰ এয়া জোল ল'লোঁ। আৰু এইপিনে পিঁয়াজ অলপ সৰহকৈ দি বনোৱা মুড়ি ঘণ্টা, এইপিনে অকণমান ৰঙালাও ভাজি। কেনেকুৱা